মৰ্নিং আৰু হেপী মাঘ বিহু পৰা সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ বহুত শুভকামনা জনালোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ মাঘ বিহুটো বহুত ভালদৰে যাওক, সুখ শান্তি আৰু আনন্দৰে ভৰপূৰ হওক আৰু মেজিৰ জুই আপোনালোকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, দুখ দুৰ্গতি দূৰ কৰি সুখ শান্তি কঢ়িয়াই আনক, এয়াই কামনা কৰিছোঁ। আৰু মই এতিয়া গা পা ধুই আজৰি হ'লোঁ, কামখিনি হৈ গ'ল আৰু এতিয়া মই ভাবিলোঁ আজি এটা ব্লগ বনাম বিহুৰ দিনা। আৰু এতিয়া মোৰ ৰুম মই বিচনা উঠোৱাই নাই, মাইনা জাষ্ট উঠিছে আৰু তাইকো ৰেডি কৰাই মই পঠাই দিলোঁ মন্দিৰলৈ আৰু মন্দিৰত মেজি জ্বলাব আৰু আমিও মেজি এটা সাজিছে মোৰ হাজবেণ্ডে আৰু আমিও জ্বলাম আৰু আপোনালোককো দেখাম আজিৰ দিনটো কি কৰোঁ, আমি কেনেদৰে বিহু চেলিব্ৰেট কৰোঁ আপোনালোকক দেখাম আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া মই ৰুমটোৰ অৱস্থা চাওক আৰু মই এইখিনি চিডিল কৰি লওঁ, তাৰপাছত কাপোৰ মেলি দিব যাম। কাপোৰখিনি মেলি আহি কি কৰোঁ গোটেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া মোৰ ৰুমটো অলপ চিডিল হ'ল আৰু এতিয়া মই কাপোৰখিনি মেলি আজৰি হৈ লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই কাপোৰখিনি মেলি দি আহোঁ। আৰু এতিয়া মই কাপোৰখিনি মেলি লওঁ আৰু দেখিছেনে একদম কুঁৱলী হৈ আছে, মই দেখাই দিছোঁ অলপ। আৰু এতিয়া মোৰ কাপোৰখিনি মেলা হৈ গ'ল আৰু মই এতিয়া তলত যাওঁ, তাৰপাছত কি কৰোঁ দেখাই আছোঁ, প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি মেজি পুৱাব যাই আছোঁ, মেজি জ্বলাম এতিয়া আৰু আপোনালোককো দেখাই আছোঁ, চাই যাব আপোনালোকে। নখপালিচ লগাম, মানে আমি দুজনী লগাম, মাইনাও লগাব। লগাবলৈ টাইম নাপাওঁ যে সেইকাৰণে আজি ভাবিছোঁ আজিয়ে লগাওঁ আৰু অলপ ৰ'দতো বহা হ'ল। এয়া ঘৰৰ চব্জি আৰু চব্জিখিনি ৰাতিপুৱাতে মাছ ছিঙি থৈছে আৰু এইটো হৈছে লোকেল কণী আৰু আজি এয়া গধূলি খোৱা হ'ব। এতিয়া ইভিনিং হৈছে আৰু ভাতৰ যোগাৰত লাগি গৈছোঁ আৰু এয়া চিতল মাছ আনিছে আৰু চিকেন আৰু এইটো পৰ্ক আৰু পৰ্কটো অলপ বইল হ'বলৈ কেৰাহীত উঠাই দিছে আৰু ইয়াতে নিমখ দি লৈছে আৰু হালধি গুড়িও দি লৈছে, তাৰপাছত এইখিনি বইল হ'বলৈ ৰাখি দিছে। চিকেন এক্সট্ৰাকৈ উলিয়াই লৈছে কাৰণ মাইনাৰ আৰু বাবুৰ কাৰণে
মাইনাই মানে দেউতাকক কৈছিলে যে তাই কিবা পকৰি খাব চিকেন পকৰি সেইকাৰণে দেউতাকে বনাই আছে আৰু জীয়েকক ইমানে ভাল পায় যে এক্সট্ৰাকেও বনাই দিব যি খাব বিচাৰে হেতুকে মানে বনাই দিব নহলে আনি দিব এটোৱে আৰু বাপেকৰ মৰম বহুত বেছি আৰু এফালে বাহিৰতে আজি খানা বনোৱা হ'ব আৰু এফালে দেউতাই জুই দৰি দিছে দাদা আৰু মায়ে বনাব এফালে দাদাই ব্ৰইলাৰ চিকেনটো মানে আধা ব্ৰইলাৰ হেৰি কৰিব মানে চুঙাত দিব আৰু আধা ফ্ৰাই কৰি খাম আৰু ইফালে মা এইবিলাক পাচলি চাচলি কাটি মিলি যোগাৰ কৰি লৈছে আৰু বনাই আছে মিষ্টাৰে পৰ্কৰ যি আইটেম আছে যি বনাব বিচাৰে সেইখিনি বনাব আৰু গোটেই তিনিওজনে বনাব আৰু আমি দুইজনীয়ে যোগাৰ দি আছোঁ যি লাগে সেইখিনি দিছোঁ আৰু দেউতাই মাইনা আৰু বাবুক ৰাখি আছে এনেকৈ গোটেইখিনি কাম ভগাই লৈছোঁ আজি বিহু বুলি আমাক দুজনীকে ৰেষ্ট দিছে আৰু বাকী মা দাদা আৰু মোৰ মিষ্টাৰে বনাই আছে আৰু আজি বিহু বুলি আমি গোটেইকেইজনে মিলি এই বাহিৰতে এসাজ খাম বুলি ভাবিছোঁ আৰু সেইকাৰণে ধুনীয়াকৈ এনেকৈ যোগাৰ কৰি লৈছোঁ আৰু বিহু বুলি আমাক দুজনীক অলপমান ৰেষ্ট দিছে যিহেতু আমি দুজনী ডেইলিয়ে বনাওঁ সেইকাৰণে আজি মা দাদা আৰু মোৰ হাজবেণ্ড মিষ্টাৰে বনাই আছে আৰু তিনিওজনে মিলাই বনাব আৰু আজি মিলি আৰু তেনেকৈ বনালে স্পেচিয়েল হয় মানে তেওঁলোকে এদিন বনায় আৰু খাবলৈ বেছি টেষ্ট লাগে আমি ডেইলিয়ে বনাওঁ সেইকাৰণে আমাৰ টেষ্টটো একে থাকে সেইকাৰণে আজি তিনিওজনকে বনাব দিয়া হৈছে আৰু আমি দুইজনী অলপমান ৰেষ্ট লৈছোঁ চুঙা চিকেন খাব লৈছোঁ আৰু খাবলৈ খুব টেষ্টি হৈছিলে আৰু এতিয়া বাপেকৰ জীয়েকৰ কাৰণে পকৰি বনাই আছে এয়া চিকেন পকৰি ৰেডি হৈ গৈছে আৰু KFC ষ্টাইলত বনাইছে তাই KFC চিকেন খাবলৈ বহুত ভাল পায় সেইকাৰণে এনেকৈ বনাইছে এয়া মাইনাৰ KFC ষ্টাইলত চিকেন পকৰি ৰেডি হৈ গ'ল আৰু এয়া হৈছে খাৰ দিয়া ওলকবি মাটিমাহ আৰু এইটো হৈছে মিক্স ভাজি আমি আজি দিনটো আৰু এইটো মাছ ফুলকবি আলু ওলকবি বিলাহী এনেকৈ বনাইছে আৰু এইটো চিকেন কমেণ্ট কৰি জনাব আৰু যদিহে ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু যিটো পৰ্ক আছিলে সেইটো আৰু সেইটো আগতে খোৱা হ'ল আৰু এতিয়া আমি সকলোৱে মিলি ভাত খাব ধৰি সাবস্ক্ৰাইব কৰি বেল বটনটো অল কৰি দিব পইচা টকত দিম আৰু এটা চুমা খাব আৰু এটা চুমা ইয়েক আৰু মোমায়েক আহিছে আমাৰ ফালে এটা নিয়ম আছে যে ডাঙৰে সৰুক সেৱা কৰে আৰু ভাগিনীয়েকক মোমায়েক মাহীয়েকতে সেৱা কৰিবলৈ আহে আৰু ভণ্টি আৰু ভাইটিও আহিছে আৰু কৌশিকহঁত অহা নাই সিহঁত মানে মোৰ ভাইটিয়ে হয় কিন্তু তাৰ জ্বৰ উঠি আছিলে সেইকাৰণে সি নাহিলে আৰু ইহঁত দুটা আহিছে গিফ্ট চিফ্ট লৈ আৰু ভাগিনীয়েকৰ কাৰণে কাপোৰ লৈ আহিছে আৰু এতিয়া কেইখনমান ফটো উঠিছিলোঁ আজিৰ সেইটো দেখাই দিছোঁ আৰু এইটো ভাইটি ভণ্টি মই সিহঁতকো অলপ দেখাই দিছোঁ কাৰণ আপোনালোকে সেৱা কৰি থাকোঁতে মোক কেইখন দেখা নাই